গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰতো ভালে। আৰু আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক মাজলৈ। চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট এটা কৰি ক'ব। আৰু পূৰা কাম মানে আজি তাকে মানে অলপ দেখুৱাম বুলি ভাবিছিলোঁ। আৰু আপোনালোকে আহাৰৰ মানে হাত ভাঙিলে নে? আমাৰ আজি ভাঙিম মানে ভাঙিম। কালিলৈহে আমাৰ শৰাই চৰাই কালিলৈ দিয়া হ'ব। আজি খালি পূৰা কাপোৰ কানি পূৰা পৰ্দা চৰ্দা এইবিলাক ধুব লাগিব। এইবিলাক পূৰা খিৰিকী হেৰি কৰি থৈছোঁ, সেইবোৰ চাফা কৰিব লাগিব। পৰ্দাকেইখন ওলাই দিলোঁ। আৰু এইফালে আমাৰ ছোৱালী শুই আছে, উঠাই নাই। তাই নুঠাওঁতে হেৰি কৰিলোঁ। আৰু পাকঘৰটো ইফালে বনাই আছোঁ, আৰু ইফালেও কাম কৰিছোঁ, ইফালেও কাম কৰিছোঁ। আৰু বেটা গ'ল স্কুল, মাও গ'ল। আহিব মায়ে, আহি কেনে আধা মায়ো কৰিব আৰু ময়ো কৰিম বাৰু। মই যিখিনি পাৰোঁ কৰি দিছোঁ। আৰু অলপ হ'লে মানে ক'ৰবাত কানি কৰা অলপ দেখুৱাই দিমগৈ। আৰু ইয়াৰ ইফালে এইটো ৰুম পূৰা খালী দেখিছেনে? এইফালে ডাইনিংখন চাফা কৰা হৈ গ'ল, ডাইনিং। আৰু আগফালে আছে অলপমান, আগফালে এইবিলাক পূৰা খালী। আৰু ইফালে ষ্টেণ্ডকেইডাল মুচিব লাগিব, মুচিম বাৰু পাছত। আৰু পাকঘৰত বনাই আছোঁ, পাকঘৰৰ ৰুটি চুটিখিনি বনাই লওঁ। এইবিলাক দেখিছেনে? কাপোৰ মেচিনত দি থোৱা আছে, আৰু ইয়াতো আছে এইবিলাক, আৰু এইখিনিও আছে ইয়াত বাহিৰত এয়া। আৰু এইখিনি আঠা ধোৱা হ'লে মেলিব লাগিবগৈ। আৰু এইখিনি মই এতিয়া ড্ৰাই হ'বলৈ দি দিওঁ, তাৰপিছত ওপৰত গৈ মেলি থৈ আহিব লাগিব। এইফালে চাওক, লাই শাক ভাজি আৰু ৰুটি বনাম। এইখিনি মগু আৰু চাই একদম চাব পাৰে আৰু পূৰা বস্তুবিলাক খেলি মেলি হৈ আছে, চব ঠিক ঠাক কৰি লওঁ। আৰু এইফালে আমাৰ গোসাঁনীজনী উঠি গ'ল, আৰু এইফালে মই বনাই আছিলোঁ ৰুটি বনাই থাকোঁতে আমাৰ গোসাঁনীজনী উঠি গ'লগৈ। আৰু আজিকালি উঠি কেনে তাই যে নাকান্দে, ধুনীয়াকৈ নামি আহিব বিচনাৰ পৰা, নামি আহি কেনে মোক বিচাৰিব, পূৰা পাকঘৰত বিচাৰিব। যদি পাকঘৰত দেখি নাপায় আগফালে যাব, তেনেকুৱা। কিন্তু নাকান্দে, মই ল'ব লাগে। আৰু এইফালে দেখিছেনে, মই মুচিব লাগি গ'লোঁ। আৰু আমাৰ বাইদেউ পূৰা কি বস্তু লৈছে, লৈ কিনে বাল্টিংটোত দি আছে। আৰু এইফালে কি মানে পাইছে, যি পাইছে লৈ আছে। আৰু তাই এতিয়া গ'ল, ওলাই গ'ল। আৰু এইফালে এয়া খিৰিকীখন চাফা কৰি লওঁ, পানী মাৰি লৈছোঁ প্ৰথমতে, তাৰপিছত তেন্তে চাই থাকিব ভিডিঅ'টো। মই পটাপট কামখিনি কৰি লওঁ। আৰু এইফালে দেখিছেনে, কাম বন কৰি মেলি আজৰি হ'লোঁ, গা পা ধুই ল'লোঁ। আৰু এইফালে বেটী খুৱাই ল'লোঁ, শুই গ'ল। আৰু দুপৰীয়া ভাত খাই এনেকৈয়ে আৰু বিচনাখনত অকণমান তাইক খুৱাই লৈছোঁ, তাই শুই গ'ল। আৰু একেবাৰে আপোনালোকক গধূলি লগ পাই আছোঁ। আৰু এয়া এইফালে গধূলি চাহ তাহ খাই মেলি আজৰি, ভিডিঅ' কৰাহে নহ'লে, পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ। আৰু এইফালে মাংস আনিছে, আছি মাংস, ৰাতিলৈ এইখিনি বনাব লাগিব। বনাম এইখিনি দিনৰে ভেন্দি ভাজি, এইফালে মাংসখিনি। আৰু এইফালে মাংসখিনি বহাই দিলোঁ মই এয়া। আৰু এইফালে মোৰ কুকাৰৰ চিটিও মাৰিলে। আৰু এইবিলাক ৰুটিবিলাক দেখিছেনে, এনেকৈ বেলি বেলি থৈ দিছোঁ। এতিয়া ৰুটি বনাব লাগিব, ৰাতি যিহেতু চবেই ৰুটি খায়, সেইটো কাৰণে মই ৰুটিয়ে বনাওঁ। এইফালে চুনুজনী দেখিছেনে, কেনেকৈ কাপকেইটা লৈ ঘূৰি ফুৰে নহয় তাই, এয়া। আৰু ইয়াত ৰুমটোত সোমাব, এয়া এচি চলি আছে যে, আৰু ৰুমটোত সোমাব, বিচনাখনত উঠিব, আকৌ বাহিৰলৈ যাব এবাৰ। বাহিৰত গৰম আৰু ৰুমৰ ভিতৰত মানে ঠাণ্ডা। গৰম লাগি গৈছে পাকঘৰত থাকি কেনে। আৰু ৰুটিকেইটা বনাব আছেই মোৰ, ৰুটিকেইটা বেলি থৈছোঁ দেখিলেই। আৰু এনেকৈ খেলি থাকে, পাছে পাছে ঘূৰি থাকে মোৰ। আৰু এইফালে ৰুটিকেইটা বনাই লওঁ আৰু ফটাফট। আৰু ৰুটি বনাই মেলি আৰু ভিডিঅ' কৰা নহ'লে মোৰ একেবাৰে আপোনালোকৰ ৰাতিপুৱা লগ পাম। আৰু এইফালে ভাত পানী খাই মেলি আহিলোঁ। আৰু ইয়াত দেখিছেনে, আমাৰ বাপেক জীয়েকক পূৰা একদম তাতে ৰাতি শুব লাগে, দুটাই খেলি থাকে। খেলিব লাগে ছোৱালীজনীক, পূৰা পাপাকৰ লগত দিনটো নাপায় যে, ৰাতি এনেকৈ খেলে পাপাকৰ লগত অকণমান।
দিছে কি সন্দেহ কৰি থাকে আৰু এয়া ইফালে একদম নেক্সট দিনা একদম ৰাতিপুৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ একেবাৰে গধূলি লগ পাইছোঁ আৰু ইফালে আমাৰ মায়ে শৰাই দি আছে বলক অকণমান দেখুৱাই দিম বহা আকৌ বহা বহা পাত পুৰা তুমি বহি যাচোন এতিয়া বহিব বাপেকে খুলিছিলে বহ গাড়ীখন মান আৰু এয়া ইফালে খাই আছোঁ প্ৰসাদ কৰিবা আৰু আজি ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল পালে কমেণ্ট এটা কৰি কিনে জনাব আৰু লগতে হৈ যাব আৰু নতুন এটা ভিডিঅ' আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই এইফালে ছোৱালী পুৰা খেলি আছে